নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ আৰু আজি হ'ল কাতি বিহু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে সকলোৱে কাম বনত এতিয়া ব্যস্ত হৈ আছে আৰু সন্ধিয়ালৈকেতো উদযাপন কৰিবই লাগিব আৰু আজিতো মই সকলোখিনি দেখাই থাকিম ভিডিঅ'ত আৰু ট্ৰেডিশ্যনেল গোটেই লেতেৰা হৈ আছে পূৰা মুচি মেলি মানে তুলসী তলটো মুচিলোঁ আৰু আমাৰ পুৰণাৰ তুলসী তল আছিলে মানে তুলসী তলত মানে কি হ'ল সৰুকৈ পুলি এটা ৰুই দিম আৰু মানে আমাৰ আগৰ তুলসী পুলিটো উঠাব নোৱাৰোঁ ন ডাঙৰ হ'ল আৰু বহুতেই ওখ হৈ গৈছে প্ৰায় আৰু পথাৰলৈ যাম পথাৰলৈ গৈ এনেই আৰু অকণমান চাম কিবাকিবি ধান চান মানে এইবাৰ ওলোৱাই নাই একেবাৰে আৰু এইবাৰ প্ৰায় মানে কি হৈছে ধান প্ৰায় পথাৰতে দেখিছোঁ মানে ধান ওলোৱাই নাই আগতে মানে কি হয় কাতি বিহু হোৱাৰ লগে লগে পূৰা ধান চান ওলাই যায় পূৰা আমি এনেকৈ পথাৰলৈ যাওঁ ন আৰু আমিতো খেতি বাতি কৰা ঘৰৰ মানুহ হয় চ' এনেকৈ যাওঁ আৰু চ' দেখাই থাকিম আৰু সকলোখিনি এয়া দেখিছে নহয় এইজোপা তুলসী পুলি আৰু এয়া মই এনেকৈ কৰি অকণমান ধুনীয়াকৈ এনেকৈ মচি দিছোঁ আৰু এনেকৈ ইয়াৰ অকণমান তলতে থ'ম কাষতে থ'ম এটি ফুল মানে এনেকৈ ফুল চুল ৰুই থৈছোঁ আৰু এনেকৈ এইবোৰ মুচিবলৈ আছে এইবোৰ ফুল আছে এইবোৰ ফুল ফুলি আছে কেইটামান এনেকৈ ফুলি আছে চব দেখাই থাকিম আৰু চাই থাকিব ইয়াত শুকাইছে আৰু কি হৈছে মানে উঠাবলৈও বেয়া লাগে নহয় এনেকৈ হৈ থাকিলে ন আৰু এইজোপা বহুত ডাঙৰে হৈছে আৰু সেইজোপা আগতে ইয়াত পূৰা তুলসী ফুল হৈ গৈছিলে আৰু সেইখিনি মানে কি হ'ল উঠাই দিলে দেউতাই তাৰপৰা এয়া খৰি ফালি থৈছে আমাৰ এনেকৈ এইবোৰ আনি থৈ দিছে এইবোৰ ফালিব আৰু এই পথাৰ এয়া কাষতে পথাৰ সকলোখিনি দেখাই থাকিম আৰু চাই থাকিব বাকী আৰু A few moments later. হেল্ল' এভৰিৱান গা পা ধুই এতিয়া আজৰি হৈ গ'লোঁ এতিয়া প্ৰায় 1 মানেই বাজি গ'ল চাগে মানে কি হ'ল কাম ঘৰ মুচিবলগীয়া হ'ল যে বা ঘৰ চৰ মুচিলোঁ তাৰপৰা এতিয়া আৰু সন্ধিয়া সময়ত আৰু লগ পাম আৰু এতিয়া মানে কি হ'ল ভিডিঅ'টো ইমান কৰা নহ'লে কাৰণ কামকেইটা কৰি পিনি সোনকালে আজৰি হৈ গ'লে নিজৰ কাৰণে ভাল আৰু তাৰপৰা ঘৰ চৰ মুচিলোঁ মেলিলোঁ আৰু এইবোৰ ধুনীয়াকৈ কাপোৰ কানি ধুলোঁ মেলিলোঁ আৰু গধূলিলৈকে দেখাই থাকিম চাই থাকিব A few moments later. হেল্ল' এভৰিৱান এতিয়া মই এই মেখেলা চাদৰযোৰ এনেই অকণমানকৈ পিন্ধি লৈছোঁ আৰু এনেই ওচৰতেতো পথাৰখন হ'লেও মানে কি হয় পিন্ধি মেলি আহিছোঁ এনেওতো পথাৰত ধান নাই হ'লেও আৰু আহিছোঁ আৰু এনেকৈ গোটেই এইবোৰ ৰাস্তা পদূলি এনেকুৱা বেয়া আহিছোঁ আৰু পথাৰৰ মাজলৈ কিনো আছে চাই আহোঁ আৰু ধান অলপ ওলাইছে ইমান ওলোৱা নাই আৰু দেখাই আছোঁ চাই থাকক চ' এতিয়া এইবোৰ ধান অকণ ওলাইছে আৰু অকণ ওলোৱাই নাই কাৰণ কেলৈ এইফালৰখিনি অলপ ওলাইছে অকণ সেইখিনি অলপ ওলাইছে আৰু ওলোৱাই নাই ইমান চাই যাওঁ আৰু ঘৰৰ ওচৰতে কিনাৰতে একদম পথাৰৰ লাগি আছে এইটো কি ধান দিব গম পাওঁ নে কি ধান দিব হ'লে গম নাপাওঁ দেই কি ধান বুলি কয় গাইছ নাজানো আৰু কি ধান চ' গাইজ এখনে আমাৰ পথাৰ A few moments later. আমি পথাৰৰ পৰা আহিলোঁ পথাৰতো কি আৰু বিশেষ একো নাই এনেই আৰু ধান এইবোৰ ওলাইছে অকণ চাই আহিলোঁ পাছত যাব মা আমিনো কি আৰু ফটো চটো মাৰিবলৈ গৈ আহিলোঁ মানে লগত কেমেৰামেনটো লৈ গৈছিলে মানে অকল ফটো শ্বুট কৰিবলৈ মানে এতিয়া আৰু মানে গধূলিকৈ লগ পাম এতিয়া আলহী আহিছে মানে মহাহঁত আহিছে মহাহঁতক চাহ দিব লাগিব ন এতিয়া চ' চাহ দি লওঁ তাৰপাছতে একদম সন্ধিয়া লগ পাই আছোঁ চ' বাই বাই A few moments later. এতিয়া সন্ধিয়া হ'ল সন্ধিয়া হোৱাৰ লগে লগে এতিয়া চাকি বন্তি ঠিক কৰি দিলে মায়ে এতিয়া আমি চাকি বন্তিবিলাক দি ল'ম তাৰপিছত চাই লওঁ এয়া প্ৰসাদৰ বাবে বুট তিয়াই থৈছে নাৰিকল হোটেলত দিবলৈ অমিতাৰ চাকি গছ বনাই দিছে আৰু এতিয়া ব'লক আমাৰ দুৱাৰমুখত মানে পদূলিমুখত থাকিব গ'ল কি
আমাৰ এডোখৰ মানে কি হয় পথাৰৰ মাটি যে তাত বহুত বোকা হয় আৰু এতিয়া আমি মায়ে পথাৰত চাকি গছ দুৱাৰমুখত দি দিছোঁ মায়ে হেৰি পথাৰত তাত দিলেগৈ চাকি আৰু এতিয়া আমি এনেকৈ দি দিছোঁ চাকি গছ আৰু এয়া চাকি গছ দি দিছোঁ এনেকৈ দিবলৈ কৈছিলে চাগে হয় নাই কলপাত এখন পৰিলে ভণ্টি দুৱাৰমুখত এনেকৈ দুগছ চাকি জ্বলাই দিম ইয়া আমাৰ মায়ে ধাঙা দি আছে বাইদেউ একদম মানে ঠিক কৰিবলৈ গৈছে প্ৰসাদ চসাদ তুলসী তলত দিবলৈ A few moments later.